বেয়া হৈ আছে নহয়। আৰু মোৰ আজি অফিচ বন্ধ, সেইবাবে মই তোমাক থ'বলৈ যাম বুলি ভাবিছোঁ স্কুলত। আৰু লৈ আহিমগৈ বাৰু, তুমি ৰৈ থাকিবা দেই, অকলে নাহিবা। আজিকালি দিনকাল ইমান বেয়া, মোৰ যে তোমাক অকলে এৰিবলৈ বহুত ভয় লাগে। আজি তুমি আমাক স্কুলত থ'বলৈ যাবা, বহুত ভাল লাগিব। অমা, তুমি যে বাক ইমান ধুনীয়াকৈ চুলিখিনি ফনিয়াই দিছা, মোকো ফনিয়াই দি আছা। মোৰ চুলিখিনিও বেয়া হৈ আছে, তুমি ফনিয়াই দিলে বহুত ভাল লাগে মোৰ। আৰু চুলিখিনি ধুনীয়াকৈ বান্ধি দিবা দেই মা। কি হ'ল তোৰ? মই তোক চুলি ফনিয়াই দিব লাগে? ঐ কলিজখিনি, তোৰ এই লেতেৰা চুলিখিনি মই চুবলৈ নাই, নিজে নিজে ফনিয়াই ল। তই এতিয়া মোৰ নিজৰ ছোৱালী নেকি? তোক ইমান মৰম কৰিম যে। তইতো দেখাত একোৱেই ধুনীয়া নহয়। মোৰ ছোৱালীজনীক চাচোন, কিমান ধুনীয়া, মানুহে দেখিলেই ক'ব সৰগৰ অপেচৰী। আৰু তোক যদি মই আন্ধাৰত থৈ দিওঁ, কোনেও দেখিয়ে নাপাব তই ইমানেই ক'লা। বগা হ'বলৈ যদি মন আছে, তেতিয়াহ'লে ক্ৰীম পাউডাৰ ঘঁহিবি, তেতিয়া হয়তো অলপ বগা হ'বি। কেনেকুৱাজনী দেখিবলৈ, দেখিলেই ঘিণ লাগে মোৰ তোক। ভালকৈ গা পা ধুৱ নাই বাৰু? তোৰ মাৰেতো এনেকুৱাই ক'লা আছিল, সেইকাৰণে তয়ো ক'লা হৈ জন্ম ল'লি যখিনি। মা, তুমি মোক কিয় বেয়া পোৱা? কলি, এয়া মোৰ মা হয়, তোৰ মা নহয়। তাই কিয় মা বুলি কৈছ? মা চাচোন, তোমাক মা বুলি কৈছে। মই তোক কিমানবাৰ ক'ব লাগিব মই তোৰ মা নহয়? তই পাহৰি যাৱ নেকি? তোৰ মাৰে জীয়াই থকা নাই, কেতিয়াবাই মৰিলে। তয়ো মাৰ লগত গুচি নগলি কেলৈ? এনেই আমাক আমনি কৰি আছ। তই মোক মা বুলি নামাতিবি, নহ'লে এনেকুৱা গৰু ধুলাই দিম নহয়, জীৱনত পাহৰিব নোৱাৰিবি। ঐ কলি, তই মোৰ সতিনীৰ ছোৱালী, মই সেইকাৰণে তোক বেয়া পাওঁ। তই ইমান ক'লা কেলৈ হা? ইমান ক'লা কেলৈ? আইজনী, মই তোৰ কাৰণে পায়স অকণমান বনাইছিলোঁ, টিফিনতে ভৰাই দিছোঁ, লৈ যাবি স্কুললৈ। আৰু লগৰবোৰকো খাবলৈ দিবি। আইতাই বনোৱা পায়স খাই চাবলৈ কবি আকৌ। আজি তুমি আমাক পায়স বনাই দিছা? ৰজিবা আৰু মোক একেটা টিফিনতে ভৰাই দিছানে? তুমি বনোৱা পায়স খাই মোৰ বহুত ভাল লাগে। অ' আইতা, ময়ো মোৰ লগৰ কেইজনীক পায়স খুৱাম দেই, অলপ সৰহকৈ ভৰাই দিবাচোন। আইতাই মোৰ কাৰণেহে টিফিন বনাইছে, তোৰ কাৰণে বনোৱা নাই নহয়। তোক মই কিয় খাবলৈ দিম? তই নিজে নিজে বনাই খাবি। মই তোৰ কাৰণে কেলৈ পায়স বনাম? তোৰ খাবলৈ আছে, নিজে বনাই খাবি। এইখন ঘৰত চাকৰ নাই নহয় তোক বনাই বনাই খুৱাবলৈ। আৰু তোৰ লগতনো মোৰ কি সম্পৰ্ক আছে? তই যে মোক আইতা আইতা চলাই থাক। তোৰ মাৰে জীয়াই থকা নাই যেতিয়া তোৰ লগত মোৰ কোনো সম্পৰ্ক নাই। তোৰ মাৰেও বৰ এজাত আছিল, আজিলৈকে মই ভাল লগা কাম কৰি নাপালোঁ। এতিয়া তয়ো আমাৰ মগজটো খাই আছ। ঐ কলি, তই যাবিগৈ ক'ৰবালৈ। মোৰ নাতিনী এজনীয়ে, মোৰ নাতিনীজনীক মৰম নকৰি মই তোক মৰম কৰিম নেকি? দেখাত ধুনীয়া হৈ হ'লে কথাই নাছিল, গোটেইখনে এলাগি কৰে। তাইক আকৌ আমি পায়স বনাই বনাই খুৱাব লাগে। এতিয়া তোৰ বাইৰে অথনিয়ে স্কুললৈ আহিল, তোৰ কেনেকৈ দেৰি হ'ল? মিছ, মোৰ আজি দেৰি হৈ গ'ল, মই খোজকাঢ়ি আহিলোঁ। বা গাড়ীত আহিল। মিছ, মোৰ আজিৰ পৰা কেতিয়া দেৰি নহয়, মোক এতিয়া ক্লাছৰুমত সোমাবলৈ দিয়ক। এইবোৰ বাহানা মোৰ আগত নচলিব। এইটো ঘৰ নহয় তোৰ যেতিয়া মন যাব তেতিয়া স্কুললৈ আহিবি। স্কুললৈ দেৰিকৈ আহিলে কি পানিছমেণ্ট দিয়া হয় তই জাননে নাজান?
তই আজি দেৰিকৈ আহিছ তাৰ কাৰণে মই তোক পানিছমেণ্ট দিমেই তই গোটেই দিনটো এনেকৈ ৰ'দতে থিয় হৈ থাকিব লাগিব আজি মই স্কুললৈ দেৰিকৈ আহিলোঁ কাৰণে মই ক্লাছ কৰিবলৈ নিদিলে মই ইয়াতে থিয় হৈ থাকিলোঁ মই এতিয়া কি কৰিব লাগে তই যে এইবোৰ কথা মোক ক'বলৈ আহিছ মই তোৰ কথা ভাবি থাকিব নোৱাৰোঁ ৰজি ক'লৈ গ'ল তাই ইমান দেৰিলৈকে ওলাই অহা নাই মই তাইক নিবলৈ আহিছোঁ আৰু এটা কথা এতিয়াই শুনি ল ৰাতিপুৱা যেনেকৈ খোজকাঢ়ি তই স্কুললৈ আহিলি তেনেকৈ এতিয়াও তই খোজকাঢ়িয়ে যাব লাগিব ঘৰলৈ চুপ থাক কথা নকবি তই যেনেকৈ যাওঁ যা আৰু যদি ঘৰলৈ যাবলৈ মন নাই তেতিয়াহ'লে ইয়াতেই থাক তোৰ কথা ভাবিবলৈ সময় নাই ৰজি আহিলা ব'লা ঘৰলৈ যাওঁ তোমাৰ কাৰণে অথনিৰ পৰা মই ইয়াতে ৰৈ আছোঁ ইমান দেৰিকৈ ওলাই আহিছা যোৱা গাড়ীত বহিবাগৈ মায়ে মোক কিয় বেয়া পায় মোক লৈ যোৱা হ'লে কি হ'ল হয় সদায় মই অকলে যাওঁ স্কুললৈও অকলে আহোঁ ঘৰলৈও অকলে যাওঁ দেউতায়ো মোক মৰম নকৰে ৰজিবাকহে মৰম কৰে আজি মই গাড়ীতে স্কুললৈ অহা হ'লে দেৰি নহ'ল হয় মৰিবলৈ ভয় লাগিছে তই আজি মৰিবই লাগিব তোক মই আৰু জীয়াই থাকিব দিব নোৱাৰোঁ তই মাৰ ওচৰলৈ যাবি গ'ল তেতিয়াহে আমি শান্তি পাম মা এনেকুৱা নকৰিবা মোৰ লগত ৰজিবা মা তুমি যি কোৱা মই সেয়াই কৰিম মোৰ লগত এনেকুৱা নকৰিবা মা মোক ঘৰলৈ লৈ যোৱা মোৰ বহুত ভয় লাগিছে মা মই তোমাক কেতিয়াও আমনি নিদিওঁ তোক কোনেও বচাবলৈ নাহে আইতায়ো তোক ভাল নাপায় মায়ে তোক ভাল নাপায় দেউতায়ো তোক ভাল নাপায় তই ক'লা তই লেতেৰি তই বেয়া দেখিবলৈ মা তোতকৈ বহুত ধুনীয়া স্কুলত চবেই মোকেই ভাল পায় তোক কোনেও ভাল নাপায় তই আজি মৰিবই লাগিব তই মোৰ মাক কিয় মা বুলি কওঁ মোক কিয় মা বুলি কওঁ তাই মোৰ ভাতৃ নহয় তাই কলি হয় তাই বচাই লোৱা তুমি যেনেকৈ কোৱা মই তেনেকৈয়ে কৰিম মা মোক বচাই লোৱা মোক নামাৰিবা কিয় মই তোক বচাম তই মোৰ ছোৱালী হোৱা হ'লে এনেকুৱা নকৰিলোঁ হয় তইতো মোৰ নিজৰ ছোৱালী নহয় ৰজিহে মোৰ নিজৰ ছোৱালী মোৰ সতিনীৰ ছোৱালীজনীক মই কিয় বচাবলৈ যাম ঐ কলি তই আজি মৰিব লাগিব বুলি কৈছ নহয় মৰিব লাগিব ট্ৰেইনখন আহিব অলপ পিছত মৰি যাবি দেই আমি ঘৰলৈ যাওঁ আজিৰ পৰা আমি শান্তিত থাকিব পাৰিম ভালকৈ উশাহ ল'ব পাৰিম সব কাম কৰিবি তই এতিয়া কৈছহে সঁচাকৈ কৰিবিতো ট্ৰেইনখন আহিছে মই তোক বচাওঁ বুলি ক'লে এতিয়াও বচাব পাৰিম তই মোৰ কথা মতে কাম কৰিব লাগিব তই আজিৰ পৰা ঘৰৰ সকলো কাম কৰিবি লেট্ৰিনো চাফা কৰিব লাগিব আৰু যদি নকৰ তেতিয়াহ'লে আমি তোক জীয়াই থাকিবলৈ নিদিওঁ বুজিলিতো তোৰ
তোৰ মাৰক যেনেকৈ ভগৱানে লৈ গ'ল আমিতো নিজে পঠাই দিম ভগৱানৰ ওচৰলৈ তোক আমি শান্তিত জীয়াই থাকিবলৈ নিদিওঁ কলি